हेलो एवरीवन वेलकम बैक टू माय चैनल আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা যাচিছো আজি হৈছে মহা অষ্টমী আৰু এইখন পূজা আমাৰ একেবাৰে ওচৰৰ পূজা আমি চাকি বন্তি দিলোঁ আৰু শৰায়ো দিলোঁ আৰু অঞ্জলিৰ কাৰণে ৰৈ আছোঁ এতিয়া আৰু সন্ধিয়া সময়ত অকণ ওলাই যাম ফুৰিবলৈ এইখন হৈছে লাল গণেশৰ পূজা আগৰ তুলনাত এইবাৰ ইয়াত বহুতে সিম্পল হৈছে আগতেতো বহুত ধুনীয়া হয় এইবাৰো বহুত ধুনীয়া হৈছে কিন্তু আগৰ মানে মানুহৰ সমাগমটো অকণ বেছি হয় এবাৰ অকণ পাতল হৈছে আৰু যি সিম্পল হিচাপে যিখিনি মানে ডেকোৰেশ্যন কৰিছে খুবেই ধুনীয়া হৈছে বহুত ভাল লাগিছে আৰু মূৰ্তিকেইটাও বহুত ধুনীয়া আৰু মই মিউট কৰি দিছোঁ কাৰণ বহুত হাল্লা হৈ আছে সেইটো কাৰণে মিউট কৰি দিছোঁ এইখন হৈছে ভেটাপাৰাৰ পূজা এইখনো বহুত ডাঙৰকৈ হয় দেখিছে ভিতৰত কিমান মানুহ টেপা কেঁচা লাগি আছে আৰু সেইকাৰণে মই বাহিৰৰ পৰাই ভিডিঅ'টো কৰিলোঁ আৰু বাহিৰৰ পৰা দৰ্শন কৰিলোঁ আপোনালোককো দেখুৱালোঁ আৰু মই মিউট কৰি দিছোঁ কাৰণ ইয়াতো বহুতে হাল্লা হৈ আছে মোৰ আৱাজ মানে শুনাই নাপাব সেইটোৰ কাৰণে এতিয়া ভাবিছোঁ কিবা এটা খাবলৈ যাওঁ ক'ত যাওঁ চাই থাকিব হয় ভাল লাগিছে তাৰ যে জুলনা থকা ধাবাতে আহিব সেইটো কাৰণে তাইক ইয়াতে লৈ আহিব লগা হ'ল ওচৰতে বাৰু তথাপিও মানে একেবাৰে ঘৰৰ ওচৰতে নহয় আৰু অকণ আহিব লাগে আৰু মানে উপায় নাই আৰু পূজা বুলি আহিলোঁ আৰু দি আছোঁ ৰ'বা দি আছোঁ ভালেই লাগে ইয়াতে আহি এনেকুৱা এই পৰিৱেশটো বহুতেই ধুনীয়া হয় আৰু বহুত ডাঙৰ এৰিয়াটো হয় মানে দিনতে বেছি ভাল লাগে অৱশ্যে খেলিবলৈ আগতে আহিছোঁ কিন্তু ৰাতি এইবাৰ ফাৰ্ষ্ট আহিছোঁ আগতে বাৰু দিনতে আহিছোঁ তাই সেইটো কাৰণে ইয়াতে আহিব লাগে তাৰ জেদ তো আমি এতিয়া কিবা এটা খাই লৈ আৰু ঘৰত গুচি যাম আৰু যিখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'ত চাই থাকিব আমাৰ খানা আমি বহি অলৰেডি ষ্টাৰ্ট কৰি দিলে এতিয়া আমি খানা খাওঁ আৰু খানা খাই পেলাই ঘৰত যাওঁগৈ আৰু ভিডিঅ'টো বহুত লম্বা হৈ গ'ল আজিলৈ ইমানেই বাই বাই নেক্সট ভিডিঅ'ত লগ পাম